মিউজিয়ামৰ পৰা আহি কেনে ভিডিঅ'টো এণ্ড কৰিছিলোঁ যদিও আহি পালোঁ লেক। তো লেকটো ভাবিলোঁ কিয়নো নেদেখুৱাওঁ এয়া লেক। তো সেইকাৰণে ভাবিলোঁ ভিডিঅ' অকণ কৰি লওঁ। আৰু ইমান ধুনীয়া বতাহ আহি আছে। এইটো হৈছে হুছেইন সাগৰ আৰু এইটো চবতছে ডাঙৰ লেক হয়। আৰু আটাইখিনি বাৰু ক'ম আপোনালোকক। আকৌ আহিম ইয়াতে, কাৰণ ইয়াতে আছে ব'টিং, তাতে ব'টিং কৰিব পাৰি। তাৰ পৰা আমি যাব পাৰোঁ ষ্টেচুটোলৈকে। তো সেইকাৰণে আমি আকৌ আহিম, কিন্তু আজি আমি আহিছোঁ ৰাস্তাত পাই গ'লোঁ কাৰণে সোমালোঁ আৰু ধুনীয়া বতাহ দি আছে, ভাল লাগিছে ন? সুইট কৰ্ণ খাবা? হা, সুইট কৰ্ণ খাম এতিয়া আমি। আৰু এয়া এইটো ৰাস্তা, আৰু ৰাস্তাৰ কিনাৰত এনেকৈ আপুনি ইয়াৰে বতাহ ল'ব পাৰে। আৰু ইয়াতে আপোনালোকক এইবোৰ ষ্ট'ৰ বহুত পাব, দোকান বহুত পাব, য'ত আপোনালোকে বস্তু খাব পাৰে। এইটো বহুত ডাঙৰ স্পেচ দি দিছে, মানুহে খোজকাঢ়ি ৰাস্তাৰ কিনাৰত বাইক থৈ, আৰু ইয়াতে আপোনালোকে ৰখি কেনে ইয়াৰে ভিউটো এনজয় কৰিব পাৰে। আৰু এতিয়া আমি খাম সুইট কৰ্ণ। এয়া বনাই আছে ধুনীয়া। भैया इसका प्राइस कितना है? 30, 40, 50। ओके, এয়া ইয়াতে আছে 20, 30, 40, 50। আপোনালোকক যোনটো লাগে সেইটোকে বনাই দিব। আৰু এতিয়া আমাৰ বনাই আছে মছালা সুইট কৰ্ণ, আৰু আমি খাম এতিয়া। এয়া হৈছে হুছেইন সাগৰ লেক, আৰু হুছেইন সাগৰ লেকটো বনাইছিলে হুছেইন মালি শ্বাহে। আৰু এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ ডাঙৰ এইটো লেক হয়। আৰু লেকটোৰ মাজতে আছে বুদ্ধ ষ্টেচু। আৰু এইটো বুদ্ধিষ্ট ষ্টেচুটোৰ বিষয়ে মোৰ হাজবেণ্ডে ক'ব। আহক। বুদ্ধ ষ্টেচু ৱৰ্ল্ডৰ ভিতৰত এটা ষ্ট'নেদি বনোৱা এইটোৱে ন? এটা ষ্ট'নেৰে বনোৱা লাৰ্জেষ্ট ৱৰ্ল্ডৰ ভিতৰত, পৃথিৱীৰ ভিতৰত চবতছে ডাঙৰ বুদ্ধ ষ্টেচু হয়। আৰু ইয়াতে ব'টিঙো কৰিব পাৰে। আপোনালোকে ডাঙৰ ডাঙৰ নৌকা আছে, তাতে বহি কেনে আপোনালোকে বুদ্ধ ষ্টেচুটোৰ ওচৰলৈ যাব পাৰে। তাৰ পৰা তালৈকে যাবলৈ পাৰে। আমি যাম বাৰু, কিন্তু আজি নহয়। আৰু এয়া চাওক, বুদ্ধ ষ্টেচুটোৰ মানে হুছেইন সাগৰ লেকৰ অপজিতে পাৰ্কো আছে, য'ত আপোনালোকে বাচ্চা লৈ বহিব পাৰে। আৰু এতিয়া আমি আহিলোঁ চিটি চেণ্টাৰ মললৈকে, অকণমান শ্বপিং কৰিম বুলি ভাবিলোঁ। আৰু লগতে পেষ্ট্ৰি দেখিলে আৰু ৰ'বকে নোৱাৰি নহয়, তো সেইকাৰণে চকলেট পেষ্ট্ৰি দেখিলোঁ। লগতে এয়া চাওক, চকলেটৰ মানে কি ক'ম আৰু বাৰিছ হৈ আছে। তো আৰু মই যিটো চকলেট ভাল পাওঁ খাই কেনে, তো সেইকাৰণে মই নিজেও ল'বলৈ বিচাৰিলোঁ, কিন্তু চাওকচোন হাতত লাগি গ'ল মোৰ। এতিয়া এইবোৰ ধুই কেনে আহিব লাগিব, আৰু তাৰপিছত আমি কৈ খাম। পেষ্ট্ৰি খাই থাকোঁতে দেখিলোঁ যে ফেনখনত চিটি চেণ্টাৰ বুলি লিখা আহে, দেখিবলৈ বহুত ভাল লাগিল। সেইকাৰণে কেপচাৰ কৰি ল'লে মোৰ হাজবেণ্ডে। এই ভিডিঅ' কেপচাৰটো হৈছে পিছৰ দিনাখনৰ। আচলতে সেইদিনাখন আমি ভিডিঅ' কৰা নহ'ল, আৰু তো আমি পিছৰ দিনাখন আহিছোঁ এখন ধুনীয়া ৰেষ্টুৰেণ্টত, য'ত মানে খাবলৈ বহিবলৈ কেনেকুৱা পৰিৱেশ দেখুৱাম বাৰু এতিয়া আপোনালোকক। তো হাজবেণ্ডে কথা পাতি আছে, আৰু মোক ক'ত লাগিব, কেনেকুৱা লাগিব সেইবোৰ সুধি আছে। তো এতিয়া আমি যামগৈ ভিতৰলৈ, আৰু আপোনালোকক ভিতৰৰ পৰিৱেশ দেখুৱাম বাৰু কিমান ধুনীয়া হয়। এয়া আমি গৈ আছোঁ এতিয়া আমাৰ য'ত বহিবলৈ দিছে খাবৰ কাৰণে তালৈকে। ৰেষ্টুৰেণ্টখন সঁচাকৈ বহুত ধুনীয়া হয়। এয়া চাওক, ৰজাৰ দৰে ফিল আহিছেনে? সঁচাকৈ বহুত ধুনীয়া হয়। মোৰ যে খুব পচন্দ হৈছিলে। এয়া ৰজাৰ দৰে বহি কেনে, ৰজা ৰাণীৰ দৰে বহি কেনে এনজয় কৰক। আপোনালোকৰ খোৱা লোৱা বস্তু কি খাবলৈ মন আছে অৰ্ডাৰ কৰক, আৰু আপোনালোকে খাই লওক। তো মোৰতো খুব ভাল লাগিছে, মই খুব এনজয় কৰিছোঁ। হায়দৰাবাদত আহি কেনে এনেকৈ ৰজাৰ দৰে বহি খোৱাৰ মজাই বেলেগ। এতিয়া আমি আহিছোঁ ডিনাৰ কৰিব। একচুৱেলি ফুৰিব গৈছিলোঁ, ফুৰিব গৈ কেনে আহি ডিনাৰ কৰিম এতিয়া। বহুত কিবাকিবি খালোঁ। আমি হুছেইন সাগৰ লেকৰ নাইট ভিউ চাব গৈছিলোঁ, ভিডিঅ' কৰা নহ'ল তাতে, বাট আহি কেনে আমি ইয়াতে বহিছোঁ। ইমান ধুনীয়া লাগিছে চাওক, ৰজাৰ ৰাণী खाना पेश किया जाए। क्या पसंद करेंगे आप खाने के लिए? হালিম খাব। তো এয়া হৈছে ৰজাৰ দৰে আমাক এয়া আহিব বস্তু, তেতিয়া আমি খাম। অৰ্ডাৰ কৰাই নাই, আহি বহিছোঁহি, আৰু অৰ্ডাৰ কৰিম এতিয়া। আৰু এতিয়া ফটো কেইখনমান উঠি লওঁ।
এয়া আহি গ'ল আমাৰ হায়দৰাবাদৰ চবতকৈ স্পেচিয়েল ডিছ হৈছে হালিম। আপুনি য'তেই যাওক হালিম 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 পাবই। হায়দৰাবাদী বিৰিয়ানী আৰু হালিম ন একদম স্পেচিয়েল আৰু যাৰ ফেভৰেট একদম এইজন মানুহৰ এক্সাইটেড হৈছে। এয়া হৈছে মটন হালিম যিটো মই নাখাওঁ, কিন্তু কাৰণ মই মটন নাখাওঁ যিহেতু খাব মোৰ মানুহজনে। আৰু তুমি টেষ্টটো কৰি ক'বা হা হালিম কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে সঁচাকৈ। চুপাৰ। ৱাও, আমাৰ থালি আহি গ'ল এয়া। ৱাও টেষ্টি। কেনেকুৱা খানা? একদম টেষ্টি। কি অৰ্ডাৰ কৰিছা তুমি? মন্ডি, চিকেন মন্ডি। চিকেন মন্ডি, চিকেন লেগ পিচ। আৰু এইফালে আছে হালিম, এইফালে আছে চিকেন লেগ পিচ এয়া, আৰু এইফালে আছে মোৰ মানুহজন, আৰু এইফালে আছোঁ আমি। আৰু এতিয়া আমি খাই ল'ম। মজা। গৰমে খাই লওঁ দেই। হায়দৰাবাদৰ খানাৰ সোৱাদ লৈ লওঁ। এতিয়া আমি ওলালোঁ ৰেষ্টুৰেণ্টৰ পৰা, আৰু ৰেষ্টুৰেণ্টৰ আমি য়াম্মি খানা খালোঁ। খাই কেনে এতিয়া ঘৰৰ ফালে আহি থাকোঁতে আমি দেখিলোঁ পাণৰ দোকান। তো ভাবিলোঁ কিয়নো মিঠা পান এখন খোৱা যাওক। তো মিঠা পাণৰ দাম আছিলে 25 টকা কৰি। তো মিঠা পাণখন মিঠাৰে ভৰপূৰ আছিলে বাৰু পূৰা। আৰু এতিয়া মই মিঠা পাণখন খাই কেনে আপোনালোকক ক'ম বাৰু যে কেনেকুৱা লাগিছে। আচলতে মই চেৰি ভাল নাপাওঁ, যিটো মিঠা পাণটো চেৰি আৰু মিঠা বস্তুৰে বহুত আছিলে ভৰপূৰ। আৰু চুপাৰী একদমেই নাছিলে, চুপাৰী একদম কম আছিলে, আৰু মিঠাৰে মিঠা। যি কি নহওক, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব। এতিয়ালৈকে বাই বাই।